माबानि आमबरानि फिसाला थुमब्रा नोंसोर रोंगौ थुमब्रा नोंसोर मिथियामोन ओंखारबोनायखौ नुफेराखैबा बिदि मानसिखौ देखायनांगौ साधारन माइ देनजार जाखायो ना মানে আপুনি এই ঘৰৰ বাচন বৰ্তন বিক্ৰী কৰি শেষ কৰি পেলাইছে ন কি কৈছা কি গালামলা খুৱাই মই ঝামেলা কৰিলো এই ঘৰৰ বাচন বৰ্তন মই এইটো বিক্ৰী কৰিব মই ঝামেলা কৰিলো এই ঘৰত তিনিটা মানে মানুহ খেদি আছে আপুনি নিজে কিয় জানে এটা কিয় বিক্ৰী কৰিব আহিছে মই জানো কিয় কিয় মই এজন ল'ৰা আছে কলেজত পঢ়ি আছে ইয়াৰ কাৰণে মোক কিমান লৈ এই ইমান দূৰে মানুহে চাই আছে জানি জানেগে আপোনাৰ আপুনি শুনক আপুনি এই বাচন বিক্ৰী কৰি মই খাব নেকি খাই মই কি হ'ব মোৰ জানো এখানে ওলাই আছে মুখৰ পৰা আকৌ বোলে মোকে দেখ বুলি কয় বাৰু কিন্তু কি হৈছে কওকচোন কি হ'ল কাৰণে এনেকুৱা হৈছে মোৰ স্কুলতে পঢ়া আৰু ইমান পঢ়া শুনা ভাল ল'ৰা এজন মোৰ ষ্টুডেণ্ট হয় নে মাষ্টৰ বাবু বেয়া কথা হৈছে নহয় ল'ৰাই দেখা পাই লাজ পাব ল'ৰা কলেজত পঢ়ে এতিয়া আপোনালোকে লাজ পাব ঘূৰি ফুৰিলে কাৰ্য কৰিলে বেয়া কথা হৈছে আচ্ছা আপুনি ঘৰত নাথাকে নে সমাধান কিবা এটা কৰি লওক দেখিছে বাইদেউ যাব বেয়া নালাগে এনেকে থাকিলে বাইদেউ ল'ৰাও গুচি যাব ঘৰৰ পৰা আপুনি এই বস্তু এৰিব লাগিব এই বস্তু বেয়া বস্তু এই বস্তুৱে আপোনাৰ লিভাৰ বেয়া কৰি মোৰটো এৰিব নোৱাৰি মই মোৰটা এৰিলে হাত যায় মাথাটা একো কাম নকৰে আৰু লিভাৰটা খান্দিয়ে থাকিলে আমাৰ মাজতো আছে জানো আমি যে মদে আমাক হানি কৰি আছে ভাঙে আমাক ক্ষতি কৰি আছে আমাৰ শৰীৰ বেয়া হৈ আছে ড্ৰাগছৰ আসক্ত হৈছে আমাৰ নৱপ্ৰজন্ম আমি এৰিম বুলি এৰিব নোৱাৰো হয় আপুনি এৰিব বিচাৰিছে এৰিব পৰা নাই হয় ইয়াৰ বাবে চিকিৎসা আছে আপুনি আমাৰ চিভিল হস্পিটেলত যাব লাগিব আচ্ছা সেইটোৱেইটো কথা আমি কিছুমান বেমাৰ দেখা নাপাওঁ এইটো এটা মানসিক ৰোগ এইটো এটা নিচাত তেওঁ মজবুত হৈ গৈছে এইটো আসক্ত বুলি কয় আপুনি এইটো এৰিব পাৰিব এডেক্টেড হৈ গৈছে আপুনি এৰিব পাৰিব প্ৰত্যেক চিভিল হস্পিটেলত প্ৰত্যেক মেডিকেল কলেজত প্ৰত্যেক ডিষ্ট্ৰিক্ট হস্পিটেলত এটা বিভাগ আছে যে আমাৰ মানসিক চিকিৎসা বিভাগ এই মানসিক চিকিৎসা বিভাগত উপযুক্ত চিকিৎসা হ'ব আপোনাক পৰামৰ্শ দিব দিহা পৰামৰ্শ দিব যাতে আপুনি এই মদটো এৰিব পাৰে যাতে আমাৰ নৱপ্ৰজন্মৰ ড্ৰাগছ এৰিব পাৰে আমি ভাং এৰিব পাৰোঁ এই নিচাভক্ত বস্তুবোৰ আমি এৰাৰ কাৰণে উপযুক্ত ব্যৱস্থা হৈছে চিকিৎসা আৰু তাৰ কাৰণে আপুনি যাব লাগিব আমাৰ মানসিক চিকিৎসা বিভাগ আমাৰ চিভিল হস্পিটেলত আছে যাবনে
당근네 당근. 이거 좀 맛있겠다. 거치야 룽라. 맛있나요? 나를래. 정말 나게라는. 그만하게 말하면. 살기, 소리 살기 보고 살기. 뭐들 뭐라 보다 잡말 들어. 이따 좀 보고 쓴다. কিন্তু সেইবুলি চাকৰি এটা বিচাৰি নোপোৱাৰ কাৰণে চুইচাইড কৰিব লাগে নেকি? এইটো বেয়া কথা হৈছে নহয়। নিজৰ মা-জনী নাই, নিজৰ মা আছে, মাটোৰ আমাৰ ঘৰত কাম কৰি খোৱাৰ কোনো উপায় আছে, হয়নে নহয়? ধৈৰ্য ধৰিব লাগিব। সেই কেইখন বুজাব আচ্ছা, ৰাইজসকল মন কৰিব। আমাৰ নৱপ্ৰজন্মই এনেকুৱা বহুত বিভিন্ন কাৰণত আমাৰ অশান্তি ভুগি আছে, অস্থিৰতাত ভুগি আছে। আমাৰ নৱপ্ৰজন্মই অকণমান কিবা কাৰণত বিফল হয়, চাকৰি পোৱা চুইচাইড কৰিব, পঢ়া শুনা ফেইল কৰিছে চুইচাইড কৰিব যাব। আমাৰ এনেকুৱা সমস্যাবোৰৰ সমাধান আছে উপযুক্ত চিকিৎসা। তুমি যাব লাগিব আমাৰ চিভিল হস্পিটেল চিকিৎসা কৰিবৰ কাৰণে। আমি কিছুমান বেমাৰ আমি দেখা নাপাওঁ, এইটো এটা মানসিক ৰোগৰ লক্ষণ। এনেকুৱা সমস্যা দেখা দিলে আপোনালোকে যদি গম পাইছে, দেখা পাইছে ওচৰত, আমাৰ ল'ৰা ছোৱালীবোৰ কি হৈছে, পৰীক্ষাত ফেইল কৰিছে, চুইচাইড এটেম্প কৰিব। ড্ৰাগছত আসক্তি হৈছে, যদি আপুনি ড্ৰাগছ খাবলৈ নিদিয়ে, পইচা নিদিয়ে, তাতেও চুইচাইড এটেম্প কৰিব। যে ক'ৰবাত চাকৰি পোৱা নাই, তাতেও বিফল হৈছে, ব্যৱসায় বিফল হৈছে, আমাৰ মানুহবোৰ অস্থিৰতাত ভুগিছে। এই যে অস্থিৰতাত ভুগি চুইচাইড এটেম্প কৰিছে, এই সকলোবোৰ সমস্যাৰ সমাধান এটাই আছে যে প্ৰত্যেক ডিষ্ট্ৰিক্ট হস্পিটেলত, প্ৰত্যেক চিভিল হস্পিটেল, মেডিকেল কলেজত মানসিক চিকিৎসা বিভাগ বুলি এটা বিভাগ আছে। আপোনালোকে তাতে যাওক, চিকিৎসা কৰক। আপুনি যাব লাগিব, বিনামূলীয়াভাৱে চিকিৎসা হ'ব। তাতে গ'লে আপোনাক তোমাক কি কৰিব, দিহা পৰামৰ্শ দিব, যাতে তুমি ভাল ফলাফল আহিব পৰা, চিকিৎসা আগবঢ়াব। হয়, আমাৰ সমাজত কি হৈছে, এতিয়া এনেকুৱা প্ৰৱণতা বৃদ্ধি হৈ গৈছে, হয় নহয়? ল'ৰা ছোৱালী যদি মনোযোগ শক্তি কমি গৈছে, বেছিকৈ কথা কোৱা আৰম্ভ কৰিছে, হয় নহয়? তেতিয়া আমি কি কৰিব লাগে, ল'ৰা ছোৱালীক ধ্যান ব্যৱস্থা কৰিব লাগে। শাৰীৰিক ঠিক আছে, আৰু লগতে সদায় মনটো ভালদৰে ৰাখক, সুস্থ ৰাখক। আপোনালোকে এনেকুৱা লক্ষণ দেখা পালে আমাৰ চিভিল হস্পিটেলত আমাৰ মানসিক যি চিকিৎসা বিভাগ আছে, বিভাগৰ যোগাযোগ কৰক। আৰু এটা নাম্বাৰ আছে, আমি নাম্বাৰটো কৈ দিছোঁ, আপোনালোকে নাজানো ঘৰত পঢ়ি এই নাম্বাৰত ফোন কৰিলে অধিক তথ্য জানিব পাৰিব, ইয়াৰ চিকিৎসা পাব। নাম্বাৰটো যদি নাম্বাৰ মানস ফোন কৰি দিছে 14416 14416, এইটো নাম্বাৰ কল কৰিব, গতিকে আপুনি ঘৰত বহি জানিব পাৰিব। 16, এই নাম্বাৰটো আপোনালোকে লৈ লওক, আমি ৰিপ্লাই আপোনালোকক দিম। এই নাম্বাৰটোত আপোনালোকে ঘৰত বহিয়ে ফোন কৰক। যদি এনেকুৱা সমস্যা কৈছে আপোনালোকে সন্মুখীন হৈছে, তেনেহ'লে আমাৰ চিভিল হস্পিটেলত যোগাযোগ কৰক। এই নাম্বাৰত ফোন কৰিলেও আপোনালোকে যোগাযোগ কৰিব পাৰিব। আহক, এদিনসকলে বুজি পালে, আমি আশা ৰাখিছোঁ আপোনালোকেও বুজি পাইছে। আৰু দহজনক এই কথাটো কওক, অৱগত কৰক। আহক, আমি সকলো হাতে হাত ধৰি এখন সুস্থ সবল নিচা মুক্ত